জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে গেলেকীত সকলো একত্ৰিত হৈ জুবিন গাৰ্গৰ আৰ্দ্ৰশ্ৰাদ্ধ অনুষ্ঠিত কৰিছে। বৰ্তমান পৰিৱেশ দেখাইছে গেলেকীৰ যি বৰ্তমান সময়ত এই তিনিআলি চাৰিআলি ক'ব লাগিব, গেলেকী চাৰিআলিত এইদৰেই অতি ভক্তি মনোভাৱেৰে সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো একত্ৰিত হৈ এইদৰে তেওঁলোকে আৰ্দ্ৰশ্ৰাদ্ধ অনুষ্ঠিত কৰিছে, য'ত দিহানাম ভাগৱত পাঠ সকলোবোৰ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই পৰিৱেশ অতি সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে। আৰু সাৰ্থক জুবিন গাৰ্গ হেৰাই যোৱাৰ পাছতে প্ৰতিজন ব্যক্তিয়ে যিহেতু কান্দিছে, দুখ অনুভৱ কৰিছে, তেওঁ শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। তাৰ মাজতে সকলোৱে বিচাৰিছে যে শিল্পীজনে চিৰশান্তি কামনা পায় বা চিৰশান্তি লাভ কৰে। সেই উদ্দেশ্যে তেওঁলোকে এইদৰে ভাগৱত পাঠ হৰিনাম আদিৰ জৰিয়তে শিল্পীজনক আৰ্দ্ৰশ্ৰাদ্ধ অনুষ্ঠিত কৰাৰ লগতে শিল্পীজনক বিশেষভাৱে শ্ৰদ্ধাঞ্জলি জনোৱা দেখিবলৈ পোৱা গৈছে।